আমাৰ পিএইচচি ডিপাৰ্টমেণ্টৰ যিখিনি কাম কাজ হৈ আছে ইয়াৰ ওপৰত মন্ত্ৰী মহোদয়ৰ উপস্থিতিত আৰু অসমৰ পিএইচচি ডিপাৰ্টমেণ্টৰ হাই লেভেলৰ অফিচিয়েলছৰ প্ৰেজেঞ্চত ডিছকাশ্যন হৈছে আৰু আমি এতিয়া আনন্দিত হৈছোঁ যে তেখেতে ভিজিট কৰাৰ পিছত আমাৰ পিএইচচি ডিপাৰ্টমেণ্টৰ যিবিলাক সমস্যা এইটো সমাধান হ'বলৈ গৈ আছে। বিটিচি অঞ্চলত মেইন প্ৰব্লেমটো হৈছে বহুতখিনি ডিপাৰ্টমেণ্টত যিটো ষ্টাফটো কম আছে, ষ্টাফ ষ্ট্ৰেংথটো বহুত কম, এইকাৰণে কামবিলাক এক্সিকিউট কৰাত বহুত অসুবিধা হৈছে। গতিকে আজি আমি তেখেতক অৱগত কৰাইছোঁ এই ষ্টাফবিলাক দিব লাগে আৰু তেখেতে অতি শীঘ্ৰে এই ষ্টাফবিলাক দিয়াৰ কাৰণে তেখেতে আমাক কথা দিছে। আৰু ইয়াৰ বাহিৰে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো এইটো ডাঙৰ এটা সপোন যে সকলো বিশুদ্ধ খোৱা পানী পাব লাগে, এইটো আমাৰ অঞ্চলতো 100% ৰূপায়ণ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আজিৰ পিছত যি সমস্যা জল জীৱন মিছনটো ইমপ্লিমেণ্ট কৰাত দেখা দি আছে, এই সমস্যাবিলাক আমি সমাধান কৰাৰ কাৰণে আজি কথা পাতিছোঁ। মই ৰাইজক আহ্বান কৰিছোঁ যে ইয়াত যাতে কোঅপাৰেট কৰে আৰু গাঁওবিলাকত কিছুমান ৰাজহুৱা এইটো মাটি আছে, কিছুমান শিক্ষা অনুষ্ঠান আছে, কিছুমান ব্যৱস্থা আছে, মন্দিৰ আছে, আমাৰ বাথৌ মন্দিৰ আছে, বিভিন্ন মাটি আছে, সেইবিলাকত যাতে অলপ সুবিধা কৰি দিয়ে যে এই আঁচনিটো ইষ্টাব্লিছ কৰাৰ কাৰণে যাতে আমাৰ বিশুদ্ধ খোৱা পানী সকলো পাবলৈ সক্ষম হয়। আজিও বড়োলেণ্ড অঞ্চলত আমি দেখিবলৈ পাওঁ, উত্তৰ অঞ্চলত কিছুমান মানুহ নলীৰ পানী খাই আছে, কিছুমান মানুহ ভাল পানী খাবলৈ পোৱা নাই, বহুতখিনি স্কুলত মানে ৰানিং ৱাটাৰ নাই, অংগনবাদী চেণ্টাৰত নাই, এইবিলাক চব সুবিধা ইয়াত হৈ যাব। আৰু সেইকাৰণে মই ৰাইজক কোঅপাৰেট কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু ইউজাৰ কমিটিবিলাক গঠন কৰাৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ, চবেই যাতে ইউজাৰ কমিটিটো গঠন কৰে আৰু মিনিমাম এটা যিটো ফিজ এইটো একদম নমিনেল 5 টকা 10 টকা দি পেলাই যদি মাহত বিশুদ্ধ পানী খাবলৈ পায়, এইটো আমাৰ কাৰণে ডাঙৰ কথা। গতিকে এইখিনি কাম কৰি ল'বলৈ মই ৰাইজকো অনুৰোধ কৰিছোঁ আৰু আমি চৰকাৰৰ পৰা 100% কোঅপাৰেট কৰিম। এইটো মই ৰাইজক ডিপাৰ্টমেণ্টৰ যিখিনি কাম কাজ হৈ আছে ইয়াৰ ওপৰত মন্ত্ৰী মহোদয়ৰ উপস্থিতিত আৰু অসমৰ পিএইচচি ডিপাৰ্টমেণ্টৰ হাই লেভেলৰ অফিচিয়েলছৰ প্ৰেজেঞ্চত ডিছকাশ্যন হৈছে আৰু আমি এতিয়া আনন্দিত হৈছোঁ যে তেখেতে ভিজিট কৰাৰ পিছত আমাৰ পিএইচচি ডিপাৰ্টমেণ্টৰ যিবিলাক সমস্যা এইটো সমাধান হ'বলৈ গৈ আছে। বিটিচি অঞ্চলত মেইন প্ৰব্লেমটো হৈছে বহুতখিনি ডিপাৰ্টমেণ্টত যিটো ষ্টাফটো কম আছে, ষ্টাফ ষ্ট্ৰেংথটো বহুত কম, এইকাৰণে কামবিলাক এক্সিকিউট কৰাত বহুত অসুবিধা হৈছে। গতিকে আজি আমি তেখেতক অৱগত কৰাইছোঁ এই ষ্টাফবিলাক দিব লাগে আৰু তেখেতে অতি শীঘ্ৰে এই ষ্টাফবিলাক দিয়াৰ কাৰণে তেখেতে আমাক কথা দিছে। আৰু ইয়াৰ বাহিৰে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো এইটো ডাঙৰ এটা সপোন যে সকলো বিশুদ্ধ খোৱা পানী পাব লাগে, এইটো আমাৰ অঞ্চলতো 100% ৰূপায়ণ কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। আৰু আজিৰ পিছত যি সমস্যা জল জীৱন মিছনটো ইমপ্লিমেণ্ট কৰাত দেখা দি আছে, এই সমস্যাবিলাক আমি সমাধান কৰাৰ কাৰণে আজি কথা পাতিছোঁ। মই ৰাইজক আহ্বান কৰিছোঁ যে ইয়াত যাতে কোঅপাৰেট কৰে আৰু গাঁওবিলাকত কিছুমান ৰাজহুৱা এইটো মাটি আছে, কিছুমান শিক্ষা অনুষ্ঠান আছে, কিছুমান ব্যৱস্থা আছে, মন্দিৰ আছে, আমাৰ বাথৌ মন্দিৰ আছে, বিভিন্ন মাটি আছে, সেইবিলাকত যাতে অলপ সুবিধা কৰি দিয়ে যে এই আঁচনিটো ইষ্টাব্লিছ কৰাৰ কাৰণে যাতে আমাৰ বিশুদ্ধ খোৱা পানী সকলো পাবলৈ সক্ষম হয়। আজিও বড়োলেণ্ড অঞ্চলত আমি দেখিবলৈ পাওঁ, উত্তৰ অঞ্চলত কিছুমান মানুহ নলীৰ পানী খাই আছে, কিছুমান মানুহ ভাল পানী খাবলৈ পোৱা নাই, বহুতখিনি স্কুলত মানে ৰানিং ৱাটাৰ নাই, অংগনবাদী চেণ্টাৰত নাই, এইবিলাক চব সুবিধা ইয়াত হৈ যাব। আৰু সেইকাৰণে মই ৰাইজক কোঅপাৰেট কৰিবলৈ অনুৰোধ কৰিছোঁ আৰু ইউজাৰ কমিটিবিলাক গঠন কৰাৰ কাৰণে আমি ইতিমধ্যে নিৰ্দেশ দিছোঁ, চবেই যাতে ইউজাৰ কমিটিটো গঠন কৰে আৰু মিনিমাম এটা যিটো ফিজ এইটো একদম নমিনেল 5 টকা 10 টকা দি পেলাই যদি মাহত বিশুদ্ধ পানী খাবলৈ পায়, এইটো আমাৰ কাৰণে ডাঙৰ কথা। গতিকে এইখিনি কাম কৰি ল'বলৈ মই ৰাইজকো অনুৰোধ কৰিছোঁ আৰু আমি চৰকাৰৰ পৰা 100% কোঅপাৰেট কৰিম, এইটো মই ৰাইজক আহ্বান কৰিছোঁ। থেংক ইউ।